মই আজি আছোঁ ঢোলৰ বিপণী। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰি বহুত দিন ধৰি ব্লগ দিয়া নাই, ভাবিছোঁ আজি ব্লগ এটা দিম। হৈছে বিহু সমাগত। মই আজি পিছফালে নিশ্চয় আপোনালোকে দেখি গমেই পাইছে, মই আজি আছোঁ ঢোলৰ বিপণী এখনত। আপোনালোকক দেখুৱাম আজি কিমান দাম, কেনেকৈ বনায়, আপোনালোকক গোটেইখিনি এভৰিথিং বস্তু মই জনাম। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। দেখুৱাম আপোনালোকক, খুৰাজনৰ মতামত শুনাম, দেখুৱাম, চাওক। খুৰা, আপোনাৰ পৰিচয়টো দি দিয়ক। মোৰ পৰিচয়, মোৰ নাম চিৰাকী চন্দ্ৰ দাস, পৰিজনতল গাইনগাঁও। আপোনাৰ ইয়াত ক'ৰ পৰা ক'ৰবাত ঢোল বনাবলৈ দিয়ে? মোৰ ইয়াত গুৱাহাটী আহে, হোজাই আহে, গোলাঘাট, কোটপথাৰ, তেজপুৰ, বহুত জেগাৰ পৰা দুটা ঢোল বনাবলৈ আহে, নতুন কিনিবলৈকো আহে। আৰু লগতে আপোনালোকৰ ইয়াত যেন আপুনি এইটো বৃত্তিৰ লগত মানে কিমান দিনৰ পৰা জড়িত? আমাৰ বুঢ়া দিনৰে পৰাই মই জড়িত, 30-35 বছৰ হৈ গ'ল মই এয়া কাম কৰা। আপোনালোকে ঠিক শুনিবলৈ পাইছে, মই জন্ম নোহোৱাৰ আগৰে পৰা তেওঁ এইটো বৃত্তিৰ লগত জড়িত। ইয়াৰ পৰা বহুত জেগালৈকে ঢোল ছাপ্লাই দিয়া হয়। ইয়াৰ কিমান দামৰ পৰা কিমান দামলৈকে ষ্টাৰ্ট আছে? ইয়াৰ 5,000 আছে, 6,500 আছে, আকৌ ওপৰত ভাল কোৱালিটিটো 10,000, 10,500। আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত বহুতো ঢোল আছে। খুৰা, এইটো যে বনাই থৈছে, এইটো কিমান দাম? এইটো 3,500। এইটো হৈছে 3,500। ইয়াত আপোনাৰ ঢোলৰ লগতে খোলৰো ইয়াত বহুত বস্তু পোৱা যায়, খোল পোৱা যায়, আকৌ আপোনাৰ দবাও বনাই আছে। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এয়া চাওক, দবাৰ চাল কিবা কিবি বোৱতিৰ কাৰণে বনাই আছে, চাওক, আপোনালোকে দেখিছেই চাগে। আপোনাৰ নামটো কৈ দিয়ক খুৰা। ভানুমণি দাস। এইকেইদিন বিহুৰ কাৰণে ইয়াত নতুন ইয়াত ঢোল বনাই থৈছে। এয়া চাওক আপোনালোকক। ইয়াতো বহুতো ষ্টকো আছে চাগে। আপোনালোকৰ ষ্টকো আছে নেকি? আছে, বহুতকেইটা ষ্টকতো আছে। এয়া খুৰাই বোৱতী অঁতাই আছে এইবিলাক ঢোলৰ কাৰণে। আপোনাৰ নামটো কৈ দিয়ক। হয়, মোৰ নাম শ্ৰী সজল দাস। খুৰাহঁতৰ ইয়াত ডিমাবিলাক নিজৰো আছে, প্ৰায়ভাগ নিজৰে বস্তু লগাই। আৰু নতুন ঢোলৰ কাৰণে আপোনালোকক এই ডিমাবিলাক বনাই আছে। আপোনালোকক লৈ যাম, দেখুৱাম আপোনালোকক অলপ চলপ। এয়া মই আপোনালোকক এয়া খুৰাহঁতৰ ঢোলৰ ষ্ট'ৰ ৰুমলৈ লৈ আহিছে, চাওক। এয়া চাওক, এয়া নতুনকৈ ঢোল অৰ্ডাৰ দিয়া ঢোল বহুতো আছে। এয়া চাওক, এটা এটাকৈ দেখুৱাই দিয়ে। এয়া চাওক, বহুতো ইয়াত বিহুৰ কাৰণে এয়া খোলা এয়া ঢোল। এতিয়া মই আপোনালোকক লৈ যাম তেওঁলোকৰ নিজৰ ফেক্টৰী, ডিমা বনোৱা ফেক্টৰীলৈ। এয়া আপোনালোকক দেখুৱাম, ব'লক। পাইছে ইয়াত চাৰিওপিনে আছে কাঠ। এয়া কাঠৰ মানে এনেই কাঠ মানে ফুলৰ ডিমা বনোৱা হয়, সেইবাবে এয়া কাঠটো পেলাই থৈ দিছে। এয়া চাওক, এয়া কামত কৰ্মচাৰী লাগি আছে, আপোনালোকক দেখুৱাম। এয়া চাওক, এয়া ফুলৰ ডিমা, এয়া ঢোলৰ বনাই আছে খুৰাহঁতে। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ। খুৰা, এয়া যে ডিমা যে বনাইছে, আপোনালোকৰ ইয়াতে ব্যৱহাৰ হয়নে আৰু বেলেগ জেগাতো হয়? বেলেগ জেগাতো যায়, বাহিৰত চাপ্লাই দিওঁ আমি। এয়া খুৰাহঁতে বহুত জেগালৈকে এয়া ডিমা ছাপ্লাই দিয়া হয়। আপোনালোকক চাই দেখুৱাই থাকোঁ, চাই থাকক। খুৰাজনে বনাই আছে। এই খুৰাজনক সুধিবলৈ কৈছে, আপুনি এইটো যে বনাই আছে কিমান দিনৰ পৰা? আপুনি ক'ৰবাত শিকা নে এনেই কিমান দিনৰ পৰা জড়িত? অঁ, এই খুৰাই বোলে এইটো বোলে 1.5 বছৰ ধৰি শিকি পেলাই কৰিও আছে, বনাই আছে। চাওক, এয়া ঢোলৰ ডিমা বনাই আছে। এনেদৰে বহুত কষ্টৰ ফলত এটা ডিমা এনেকৈ বনোৱা হয়। তাৰপিছত ঢুলীয়াবিলাকক দিয়া হয়। ঢুলীয়াবিলাকে ইয়াৰে লৈ পেলাই প্ৰগ্ৰাম মাৰে। আপোনালোকক অলপ চলপ দেখুৱাম, চাই থাকক। এয়া চাওক, প্ৰথমতে এনেকৈ চেপটো আনি লয়, তাৰপিছতে এইটো মেচিনত দি পেলাই বস্তুটো ভাল কৰা হয়।
ইয়াত আপোনাৰ ঢোলৰ লগতে খোলো বনোৱা হয়, দবাও বনোৱা হয়। ইয়াক আপোনালোকক সুধিম পুৰা ইয়াত ঢোলৰ লগতে খোলো বনোৱা হয়। খোলো বনোৱা হয়, দবাও বনোৱা হয়, ইয়াত দবা ইয়াত আৰু কি বনোৱা হয়? আৰু নেগেৰা বনোৱা হয়। আৰু আপোনাৰ খোলবিলাক কিমান দামৰ পৰা ষ্টাৰ্ট হয়? খোল 6,000ৰ পৰা আছে, 15,000লৈকে দাম আছে খোলৰ। ভাল খোলটো 15,000, ডাঙৰ খোল আৰু আপোনালোকৰ ইয়াত নেগেৰাও নিশ্চয় পাই চাগে, দেখিছোঁ ডিমাবিলাক ইয়াত। হয়। নেগেৰাবিলাকৰ যোৰা কিমানকৈ? নেগেৰা মাটি নেগেৰা 1800 টকা আৰু কাঠৰ নেগেৰা 6,000 টকা। আৰু দবাবিলাকৰ? দবা 10,000, 12,000 তেনেকুৱা। আপোনাৰ কণ্টেক্ট নম্বৰটো দিব পাৰিব নেকি? হৈ যাব। কৈ দিয়কচোন। 9859749669। নিশ্চয় আপোনালোকে কণ্টেক্ট নম্বৰ শুনিলেই এইটো নম্বৰত কণ্টেক্ট কৰি আপোনালোকে ইয়াৰ পৰা ঢোল হয়, দবা হয়, নেগেৰা হয়, খোল হয়, আপোনালোকে ইয়াৰ পৰা অৰ্ডাৰ দিও শুনিব পাৰে। আপোনালোকে বৌতি চৌতি লগাবৰ কাৰণে, ছাল তাল লগাবৰ কাৰণে আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। ইয়াত আপোনালোকে আমাৰ জেনেৰেল খোলবিলাকৰ বাহিৰেও বৰপেটীয়া খোলো পাব। আপোনালোকে ইয়াত চাওক, খুৰাজনে আমাক দেখুৱাইছেহি বৰপেটীয়া খোল আপোনালোকক দেখুৱাইছোঁ, চাওক। সেইটো আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু খুৰাহঁতৰ ডেছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব। আপোনালোকক ঢোল, খোল, দবা আজি লাগে যদি আপোনালোকে ইয়াত নম্বৰত কণ্টেক্ট কৰিব।